আপুনি যদি মুদ্ৰা লোনৰ গ্ৰাহক তেনেহলে আপোনাৰ কাৰণে এটা ভাল খবৰ আছে। আপুনি পাই যাব পাৰে 20 লাখ টকাৰ এটা নতুন লোন। আপুনি নিশ্চয় জানে যে মুদ্ৰা লোনক তিনিটা ভাগত ভাগ কৰা হৈছে: শিশু, কিশোৰ আৰু তৰুণ। যদি লোনৰ পৰিমাণ 50,000ৰ ভিতৰত হয় তেনেহলে তাক শিশু বুলি কোৱা হয়। 50,000তকৈ অধিক কিন্তু 5 লাখৰ ভিতৰত হলে তাক কিশোৰ বুলি কোৱা হয় আৰু 5 লাখতকৈ অধিক হলে তাক তৰুণ বুলি কোৱা হয়। মুদ্ৰা আঁচনিত সৰ্বাধিক লোনৰ পৰিমাণ আছিল 10 লাখ টকা। কিন্তু যোৱা 2024ৰ বাজেটত ইয়াৰ পৰিমাণ বৃদ্ধি কৰি 20 লাখ টকা কৰা হয়। ইয়াৰ ফলস্বৰূপে মুদ্ৰা লোনক আৰু এটা ভাগত ভাগ কৰা হয়, যাক তৰুণ প্লাছ বুলি কোৱা হয়। যিসকল ব্যক্তিয়ে আগতে তৰুণ লোন অৰ্থাৎ 5 লাখতকৈ অধিক পৰিমাণৰ মুদ্ৰা লোন লৈ তাক সফলতাৰে পৰিশোধ কৰিছে, তেওঁলোকে তৰুণ প্লাছ লোন ল'বৰ কাৰণে এপ্লাই কৰিব পাৰে। 10 লাখতকৈ অধিক আৰু 20 লাখৰ ভিতৰৰ সকলোবোৰ মুদ্ৰা লোনক তৰুণ প্লাছ লোন বুলি কোৱা হ'ব।